নমস্কাৰ হেল্ল' বন্ধুসকল যিহেতু মই এতিয়া বাহিৰত থাকোঁ আপোনালোকে জানেই আৰু মই এতিয়া কামৰ পৰা আহি পাইছোঁ কামৰ পৰা আহি পিনি মই এখন এতিয়া ভাত বনাব লৈছোঁ ভাতৰ লগত কিনো খাম তাৰে এখন ৰেচিপি মই দিম বুলি ভাবিছোঁ যি খাওঁ তাৰে আৰু ঘৰত কিছুমান মানুহৰ ঘৰত একো নাই বুলি কৈ থাকে মানুহে চব্জি তো অকল আলু বা বিলাহী থাকিলেও যে এখন ধুনীয়া সোৱাদ লগা ডিছ বনাব পাৰি তাকে মই বনাই দেখাম কেনেকৈনো আলু বিলাহীখনে পুৰা ধুনীয়া মাংসৰ নিচিনা সোৱাদ লগা এখন ডিছ বনাব পাৰি তাকে আজি মই দেখুৱাম আৰু আপোনালোকে এই ভিডিঅ'টো চাব বুলি মই মনৰ পৰা আশা কৰিছোঁ আৰু দুটা মানুহে যদি মোৰ ভিডিঅ'টো চাই মই ভাবিম যে মই ছাকচেছ হৈছোঁ আপোনালোকে চাব বুলি আশা কৰিছোঁ আৰু লাইক আৰু কমেণ্ট দিব বুলিও আশা কৰিছোঁ দিব দেই ধন্যবাদ যিহেতু মই কৈছিলোঁ মই আলু আৰু বিলাহীৰ আজি ধুনীয়া চব্জি এখন বনাম যি মাংসতকৈ সোৱাদ লগা হ'ব আৰু তাৰ বাবে আপুনি কি কৰিব লাগিব আলুটো এনেকৈ কাটি ল'ব লাগিব যিহেতু মোৰ কেমেৰা ধৰিবলৈ মানুহ নাই সেইকাৰণে বস্তুবোৰ মই আগতে কাটি লৈছোঁ আলুটো আপুনি এনেকৈ কাটি ল'ব স্কুৱেৰ চাইজত আলুটো এনেকৈ কাটি ল'ব আৰু বিলাহীটো আপুনি এনেকৈ কাটি ল'ব এনেকৈ মিহি মিহিকৈ কাটি ল'ব তাৰপিছতে আপুনি পিঁয়াজটো কাটি ল'ব এনেকৈ মিহি মিহিকৈ দুটা জলকীয়া ফালি ল'ব আৰু অলপ জিৰা ল'ব আৰু অলপ কষ্টুৰি মেথি ল'ব এইটো হৈছে কষ্টুৰি মেথি এইটো কষ্টুৰি মেথি বজাৰত কিনিবলৈ পায় কষ্টুৰি মেথি এইটো কষ্টুৰি মেথি অলপ লৈ ল'ব আৰু ইয়াত আদা ৰচুন আৰু জলকীয়া আপুনি এনেকৈ খুন্দি ল'ব ঠিক আছে পটাত পিচি নল'ব বা মিক্সিত নিদিব মিক্সিত আৰু পটাত দিলে বেছি মিহি হৈ যায় সোৱাদটো সেইকাৰণে ভাল নালাগে আপুনি কি কৰিব এনেকৈ খুন্দনাত খুন্দি ল'ব এনেকৈ তেতিয়া অলপ ডাঠ টাইপৰ হেৰিটো হয় এনেকৈ হ'লে বেছি ভাল লাগে খাবলৈ আৰু এইখিনি দি এতিয়া আমি ধুনীয়া মাংসতকৈ সোৱাদ লগাকৈ চব্জি অলপ বনাম ঠিক আছে ধন্যবাদ এইখিনি অলপ মছলা লৈ লৈছোঁ এই মছলাখিনি ইয়াতে আপোনালোকে এবিধৰ মছলা নল'ব যেনেকৈ আপোনালোকৰ চিকেন মছলা আছে ফিছ মছলা আছে গৰম মছলা আছে চব মিক্স কৰি ল'ব মিক্স কৰিলে কি হয় সোৱাদটো দুগুণ হয় অকল যদি আপুনি এবিধৰ মছলা দিয়ে নহয় তেনেহ'লে সোৱাদটো ইমান নুঠে মিক্স কৰি যদি লয় তেতিয়া বহুত সোৱাদ উঠে আৰু আপোনালোকক যে কৈছিলোঁ কষ্টুৰি মেথি এইটো কষ্টুৰি মেথি এনেকুৱা পেকেট পাব কিনি ল'ব লাগে এইটোৱে বহুত ধুনীয়া সোৱাদ উঠায় চব্জিৰ এতিয়া মোৰ তেল গৰম হৈ গ'ল পিঁয়াজ দি দিলোঁ পিঁয়াজখিনি এতিয়া মই ইয়াত অলপ ভাজি ল'ম পিঁয়াজখিনি ভাজি লোৱাৰ পিছতে মই বাকী বস্তুবোৰ ইয়াত ঢালি দিম পিঁয়াজ আৰু জলকীয়াটো এনেকৈ দি লৈছোঁ তাৰপিছতে মই এনেকৈ জিৰাখিনি দি দিম এইখিনি জিৰাখিনি ওপৰত দি দিম তাৰপিছতে এনেকৈ খুন্দি ৰখা আদা ৰচুন আৰু জলকীয়া পেষ্টখিনি এনেকৈ ইয়াত দি দিব লাগিব তাৰপিছতে এইখিনি আমি অলপ দেৰি অকণমান ৰঙা হোৱালৈকে ইয়াক ভাজি ল'ম ঠিক আছে এতিয়া আমি বিলাহীখিনি ইয়াত দি দিম বিলাহীখিনি এতিয়া ভাজি ল'ম বিলাহীখিনি একদম গলি যোৱালৈকে আমি ইয়াক ভাজি ল'ম বিলাহীখিনি সোনকালে গলিবৰ কাৰণে আমি ইয়াত অকণমান নিমখ দি ল'ম নিজৰ সোৱাদ অনুযায়ী দেই নিমখটো আপোনাৰ সোৱাদ অনুযায়ী দিব আমি নিমখটো দিলে কি হয় বিলাহীখিনি সোনকালে গলে সোনকালে সিজে বিলাহী এতিয়া আমি মিক্স কৰি ৰখা মছলাখিনি আৰু কষ্টুৰি মেথি আধা আমি ইয়াত এতিয়া দি ল'ম আৰু আধা কষ্টুৰি মেথি আমি হেৰিয়ত দিম হোৱা পাছত দিম মানে হ'বলৈ চব্জিখিনি যেতিয়া হ'বলৈ হ'ব তেতিয়া আমি আধা কষ্টুৰি মেথি দিম এতিয়া আমি এনেকৈ মিক্স কৰি ল'ম যিহেতু এইবোৰ হৈ গ'ল এতিয়া আমি ইয়াত আলুখিনি এড কৰি দিম এতিয়া ইয়াত আমি এড কৰাৰ পিছতে ধুনীয়াকৈ আমি লৰাই দিম এনেকৈ লৰাই দি ইয়াক সিজিবলৈ দিম সিজাৰ পিছত ইয়াত আমি অলপ পানী ঢালি দিম এতিয়া পানী এড কৰি দিলোঁ এতিয়া পানীখিনি উতলালৈকে আপুনি ইয়াক হেৰি কৰিব আৰু এনেদৰে উতলাৰ পিছত যেতিয়া সিজিব নমাই আপুনি পানীখিনি অলপ কম কৰিব নমাই আপুনি খাব চাব সোৱাদটো বহুত ধুনীয়া হয় আপুনি মাংসৰ নিচিনা মাংসতকৈ সোৱাদহে লাগিব আপোনাক খাবলৈ বহুত এগাল ভাত খাই দিব পাৰিব ধন্যবাদ ভিডিঅ'টো ভাল চাব বুলি আশা কৰিলোঁ আৰু ভাল লাগিলে লাইক আৰু কমেণ্ট কৰিব লগতে শ্বেয়াৰো কৰি দিব বুলি আশা কৰিলোঁ ধন্যবাদ চব্জি ৰেডি হৈ গ'ল এতিয়া খাব পাৰি মই অলপ সোৱাদ কৰি চাইছিলোঁ কচমছে কৈছোঁ বহুত ধুনীয়া সোৱাদ হৈছে আপোনালোকেও এনেদৰে বনাই খাব বহুত ধুনীয়া সোৱাদ পাব বহুত ধুনীয়া